পৰা দুটা বাচ্চা ঘৰত নাই, ঘৰৰ পৰা আমি বিচাৰি আছোঁ সদায়, সকলোকে ঘৰৰ মানুহ চব মিলি বিচাৰি আছোঁ। বিচাৰি থাকাতে ক'তো পোৱা নাই। তাতে ওচৰত পুখুৰী আছে, কেঁচাৰ মিল আছে, কেঁচাৰ মিলত আমি CCTV চাইছোঁ, CCTVত দেখাইছে আমাৰ 3:42 দোকানত গৈছে, এই প্ৰেছাৰৰ সন্মুখেদি দোকানৰ পৰা 3:47 আহিছে। তাৰপিছত মানে তাতে নাই, আহি কিনে যে ক'ত গেল মানে ঘৰতো সোমোৱা নাই, তাতে ওচৰতো ক'ৰবাতো নাই, বিচাৰি পোৱা নাই। আমি তাতে কেঁচাৰ মিল আছে, তাতে চাইছোঁ, পুখুৰী আছে, পুখুৰীত চাইছোঁ, পুখুৰীত জাল নমাই দিছোঁ আমি বিচাৰিবৰ কাৰণে, তাতে পোৱা নাই। আৰু আমাৰ ঘৰৰ অলপ দক্ষিণ ফালে 200 মিটাৰ তাতে এটা নতুন মছজিদ বনাই আছে, মছজিদৰ তাতে লেট্ৰিনৰ কাৰণে এটা গাঁতা খুলিছে। এতিয়া আমি 8টামান বজাত তাতে এজন মানুহ গৈছিল, তাতে সেইটো গাঁতাৰ পৰা এই মানুহ দুটা ওলাইছে। বয়স এটা হ'ল 5 বছৰ আৰু এটা হ'ল 7 বছৰ। 5 বছৰটো সেইটো হ'ল, তাৰ নাম হ'ল আব্দুল হাবিব আৰু দেউতাৰ নাম আব্দুল ৰহমান, আৰু 7 বছৰটো হ'ল আবুল হুছেইন, দেউতাৰ নাম জিয়াৰুল হুছেইন। দুজন ল'ৰাই। বালাবিটা। মছজিদৰ পায়খানাৰ কাৰণে গাঁত খান্দিছিল, এইটো গাঁতত বৰষুণৰ পানী পাচ্ছে তাতে। এনে যেতিয়া ৰ'দ আছিল, 2-3 দিনমান আগত ৰ'দ আছিল, তেতিয়া কাম কৰি আছিল, কিন্তু এতিয়া বৰষুণৰ কাৰণে কামটো বন্ধ। তাতে পানী জমছে, তাতে যাই কিনে মানে পড়ছে।